হেল্ল' হাউ আৰ ইউ আপোনালোকে চাই আছে ইটো সিটো বহুতো 7 আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী এখন গুৰুত্বপূৰ্ণ জাননী ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম গুৱাহাটী 21 এইখনত এখন বিশেষ জাননী এটা বিশেষ কথা আপোনালোকৰ শিক্ষা বিভাগলৈ জাৰি কৰিছে আৰু এইটো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ কথাটো হ'ল যে গুৱাহাটী 3 জানুৱাৰী 23 This is for information of all concerned that the dates of holidays for Magh Bihu and Tusu Puja has been corrected as 15th and 16th January 2023 as per the Goth holiday list, which has been wrongly reflected in the academic calendar for the season 2022-23 as 14th and 15th January 2023. Please read the dates of holidays for Magh Bihu and Tusu Puja as 15th and 16th January 2023 instead of 14th and 15th January 2023 accordingly. কথাটো হ'ল যে মাঘ বিহু আৰু টুচু পূজাৰ যি বন্ধ আছিলে এই বন্ধ আমাৰ কেলেণ্ডাৰত ৰিফ্লেক্ট হৈছিলে 14 আৰু 15 জানুৱাৰী কিন্তু এইটো ভুলবশতঃ হৈ গ'ল আৰু এতিয়া চৰকাৰে সেইটো শুদ্ধভাৱে উপস্থাপন কৰি কৈছে যে 14 আৰু 15ত বন্ধ নহয় 15 আৰু 16 তাৰিখেহে বন্ধ হ'ব 15 আৰু 16 তাৰিখে কি হ'ব মাঘ বিহু আৰু টুচু পূজাৰ বাবে বন্ধ থাকিব লাষ্টত লিখি থোৱা আছে ছেক্ৰেটাৰী ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম এইখিনি আপোনালোকে দেখিছে ডেটেড গুৱাহাটী 3 জানুৱাৰী আৰু এইটোৱে আছিলে এনেকুৱা ধৰণৰ বাতৰিৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো ইটো সিটো বহুতো 7 থেংক ইউ